নমস্কাৰ, মই উৰ্মি পাকঘৰলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই অমিতা এটা ৰেচিপি দেখুৱাব ওলাইছোঁ, কিন্তু অমিতাৰ ভিতৰটো নহয়, মানে বাহিৰটো, মানে বাকলিৰ এটা ৰেচিপি দেখুৱাব ওলাইছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, আশা কৰোঁ ভাল পাব। অমিতাৰ বাকলিটো আমি অলপ মোটাকৈ কাটিম। এয়া বাকলিটো কাটি ল'লোঁ। এনেদৰে মোটাকৈ কাটিব, পাতলকৈ নাকাটিব। আৰু মই দুটা সৰু আলু দিছোঁ, আৰু এটা পিঁয়াজ লাগিব আৰু কেঁচা জলকীয়া লাগিব। চাই থাকিব কেনেদৰে বনাওঁ। বাকলিখিনি ভালদৰে ধুই পেলাই মিহিকৈ কুটি ল'ব লাগিব। এয়া মই কুটি ল'লোঁ। আলুও কুটি লৈছোঁ এনেদৰে দীঘলে, আৰু অমিতা এনেদৰে কুটি লৈছোঁ। দেখা পাইছে? এনেদৰে কুটি ল'ব, তেতিয়া খাবলৈ বেছি ভাল লাগে। বেছি ডাঙৰ হ'লেও খাই ভাল নালাগে। এনেদৰে কুটি ল'ব, দেখিছে? এনেদৰে মিহিকৈ কুটি ল'ব। মই ইয়াত এটা পিঁয়াজ এনেদৰে কাটি লৈছোঁ, আৰু 3টা কেঁচা জলকীয়া ব্যৱহাৰ কৰিছোঁ। আমি এইখিনিয়ে ব্যৱহাৰ কৰিম, বেলেগ একো নাই। এয়া মই কেৰাহীত মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ৰিফাইণ্ড অইল ব্যৱহাৰ কৰিব পাৰে। আৰু অকণমান পাঁচফোৰণ দিছোঁ। জুই ফ্লেমটো কমাই দিব, আৰু পিঁয়াজ আৰু কেঁচা জলকীয়া ইত্যাদি দি লৰাই দিম। আমি ইয়াতে অমিতাৰ বাকলি আৰু আলুখিনি দি দিম। মিক্স কৰি দিব। এতিয়া সোৱাদ অনুযায়ী নিমখ দি দিম, আৰু অকণমান হালধি গুড়ি দিম, আৰু অলপ সময় এইখিনি এতিয়া ভাজিব লাগিব। ভালদৰে মিক্স কৰি দিব, আৰু অলপ সময় ভাজিব এইখিনি। অলপ সময় ভজাৰ পিছত, 2 মিনিটমান ভজাৰ পিছত, এতিয়া আমি অকণমান পানী এড কৰি দিম। বহুত বেছি দিব নালাগে, জাষ্ট এইখিনি ডুব যোৱাকৈ দিলে হ'ল। আৰু এতিয়া ঢাকনিখন লগাই দিম। ঢাকনিখন মাৰি দিছোঁ, আৰু জুই ফ্লেমটো চিমতে থৈছোঁ। আৰু এইখিনি সিজালৈ অলপ সময় আমি ঢাকনিখন দি দিব লাগিব। যেনে নাই চেক কৰিম। অকণমান পানী আছে। এতিয়া জুই ফ্লেমটো বঢ়াই এইখিনি ভালদৰে ফ্ৰাই কৰিব লাগিব, যেতিয়ালৈ পানীটো শুকাই নাযায়। জুই ফ্লেমটো বঢ়াই দিব, আৰু অলপ ফ্ৰাই কৰিব। আমাৰ আলু, অমিতাৰ বাকলি সকলোখিনি ভালদৰে সিজি গৈছে। তোমালোকে চেক কৰি ল'ব লাগিছে নে নাই। এয়া আমাৰ হৈ গ'ল, অলপ ৰংচোৱাকৈ ভাজিব। এতিয়া আমি গেছটো অফ কৰি দিম। এতিয়া প্লেট এখনত উলিয়াই ল'ম। এইখিনিতে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে যদি অমিতাৰ বাকলি এনেদৰে ট্ৰাই কৰা নাই, প্লিজ ট্ৰাই কৰিব। আৰু এবাৰ যদি এনেদৰে বনাই খায়, আপোনালোকে দ্বিতীয়বাৰলৈ অমিতাৰ বাকলি নিশ্চয় পেলাই নিদিব, কাৰণ খাবলৈ খুবেই ভাল লাগে, খুব টেষ্টি হয়। এয়া আমাৰ ৰেডি হৈ গ'ল। এতিয়া গৰম ভাতৰ লগত গৰমে পৰিৱেশন কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।